भारतीय जनता पार्टी प्रदेश प्रभारी प्रथम विजिट मंडल ऑफिस बेरार्स मंडल ऑफिस बेरार्स बर्तमान कोर कमिटी मेम्बर भारतीय जनता पार्टी कार्बी आंगलং सहप्रभारी কি আছে আজি পূব কাৰ্বি আংলং জিলা আমাৰ এটা সাংগঠনিক সভা আছিল। এই সভাত ৰাজ্যিক প্ৰভাৰী হৰীশ দ্বিবেদী ডাঙৰীয়া উপস্থিত আছিল আৰু আমাৰ বিভিন্ন মণ্ডল 17টা মণ্ডল আছে, মণ্ডলৰ বিষয়ববীয়া আৰু আমাৰ যেটা জিলা অফিস বেৰাৰ মিটিং হৈ গ'ল আৰু লগতে আমার ইএম আছিল, এমএসসি আছিল, অনারেবল এমএলএ আছিল। সবে মিলি আমি আমার ভারতীয় জনতা পার্টি সংগঠন কিভাবে আমি শক্তিশালী কৰিব পাৰোঁ আৰু আমাৰ সন্মুখত 2026 ইলেকশ্যনছ আছে। এই নিৰ্বাচনত আমাৰ এটা লক্ষ্য আছে কি অসমত আমি 100+ সিট আনিব লাগিব। তাৰ কাৰণে আমাৰ কাৰ্বি আংলং দুইটাই জিলা মিলাই 5টা আছে, 5টা আমি জিকিব লাগিব। তাৰ কাৰণে বুথ স্টার্ট করি আমার বুথ শক্তি কেন্দ্র মণ্ডল জিলা কি দায়িত্ব আছে, প্রতিজন কার্যকর্তা কি দায়িত্ব আছে, কি কৰিব লাগিব, পরবর্তী সময়ত কি আমার দায়িত্ব থাকিব, কি আমার কাম আছে, এইবিলাক কামতো আলোচনা হ'ল আৰু আমি কামটো ভগাই দিছোঁ কোনে কি কৰিব। আৰু সবে এই যেটো আমার সন্মুখত বিষয় আছে, আমার এটাই বিষয়, এটাই লক্ষ্য আছে কি ভাৰতীয় জনতা পাৰ্টি এটা শক্তিশালী সংগঠন কৰিব লাগিব যেতিয়াকে আমাৰ ৰাষ্ট্ৰীয়তাটো আমি অচল ৰাখিব পাৰোঁ। এইটো হ'ল ভাৰতীয় জনতা পাৰ্টিৰ আজিৰ বিষয়। আজি লগতে আমি আপোনালোক জানেহি মন কি বাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 119টা এপিসোড হৈ গৈছে ইয়াৰ আগতে আৰু আজি 120th এপিসোড আছিল। আমি 11টাৰ পৰা 11:30 লগত আমাৰ ৰাজ্যিক প্ৰভাৰী, আমার জিলা বিষয়ববীয়া, মণ্ডলৰ বিষয়ববীয়া, বিধায়ক আৰু আমাৰ ইএম এমএসসি লগতে আমি শুনিছোঁ। আৰু তেখেতে যি কথাটো ক'লে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী যি কথাটো কয়, একচুৱেলি মন কি বাতত পলিটিকেল কথাটো নহয়। এইটো কিভাবে আমি এটা সমাজ, ভাল সমাজ গঢ়ি তুলিব পাৰোঁ, ৰাষ্ট্ৰ এটা নিৰ্মাণ কৰিব পাৰোঁ, তাৰে কথাটো তাতে থাকে এইবিলাক কথা। আৰু এইবিলাক কথা আমাৰ অঞ্চলত কিভাবে আমি কামত লগাব পাৰোঁ, প্ৰতিজন ব্যক্তিক আমি এই মেছেজ তেখেতক আমি দিবৰ কাৰণে আমি ইয়াতে খুলিলোঁ। এতিয়া আমি গাঁৱে গাঁৱে যায়, বুথে বুথে যায়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মন কি বাত বুথৰ মাধ্যমত আমি ৰাইজত লৈ যাম। সেইটোৱে আমাৰ আজি এটা কাৰ্যক্ৰম আছে।